অনুদান এই গোটেই কামবিলাক আমি কিয় কৰিব পাৰিছো এটা কাৰণতে কৰিব পাৰিছো যে আপোনালোকে হয় ট্ৰেক্টৰত ভোট দিছিলে নহয় পদুমত ভোট দিছিলে হয় নে নহয় আৰু ভৱিষ্যতে যিমানে পদুম আৰু ট্ৰেক্টৰত ভোট দিব যেনেকে জাৰ্চি গৰু খিৰাই গাখীৰ ওলাই তেনেকে অসমত বিকাশৰ গাখীৰ ওলাই থাকিব বিকাশৰ গংগা নামি থাকিব এতিয়া কিছুমান মানুহে ঘূৰি ফুৰে মিটিং কৰে ভোট দিয়ক বুলি কয় ভোট দিব পাৰিব কিন্তু গাখীৰ নোলাব কিন্তু ট্ৰেক্টৰ আৰু পদুমত ভোট দিলে গাখীৰে গাখীৰ ওলাব সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা সেইকাৰণে শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত থাকিব মোদী ডাঙৰীয়া হ'ল সূৰ্য প্ৰমোদ বড়ো আৰু মই হ'ল চন্দ্ৰ সূৰ্যৰ পৰা চন্দ্ৰ চন্দ্ৰৰ পৰা পৃথিৱীৰ পোহৰ এইটো হৈছে নিয়ম আৰু মাজত যদি বেলেগ সোমাই যায় গণ্ডগোল হৈ গ'ল আকৌ আমাৰ গণ্ডগোল হৈ যাব ইমান ফূৰ্তিত আমি আছো আগতে বড়োলেণ্ডৰ বোলে আমি বোমা ফুটে কালি গুলি ফুটে এতিয়া বোমা আৰু গুলি নুফুটে খালি ইয়াতে বিহু ডান্স হয় বাগৰুম্বা ডান্স হয় ইয়াতে আৰু গুলি দিয়ে মানুহে পাহৰি গ'ল আগতে বোম ফুটে ৰাতিপুৱা মই ঘৰত থাকো চিএমৰ ফোন আহে হিমন্ত বিজনীত যাব লাগে কোকৰাঝাৰত যাব লাগে কিয় যাব লাগে বোলে বোম ফুটিলে আজিকালিতো এইবোৰ খবৰ নাই বন্ধন দিয়া ল'ৰাবোৰ ঘৰত সোমাই আহিলে সিহঁতি খেতি বাতি কৰি খাই আছে সকলোৱে মিলি জুলি খাই আছে আজি বড়োলেণ্ডত যোৱা ২.৫ বছৰত যিমান শান্তি আহিছে স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও আগতে ইমান শান্তি অহা নাছিল এতিয়া আমাৰ ইউজিদাই কৈছে যে অলপ মাটি বাৰীৰ সমস্যা আছে অলপমান ৰাস্তা ঘাটৰ সমস্যা আছে যদি জীৱন আছে বাকী চব থাকিব যদি জীৱনটো শান্তিত আছে বাকীবোৰটো আমি উলিয়াই লৈ ল'ম ৰাস্তা নাই মেমৰেণ্ডাম স্মাৰক পদ্ধতি ৰাস্তাটো পাই যাম কিন্তু যদি জীৱন নাথাকে ৰাস্তাটো লৈ আমি কি লাভ হ'ব আজি আমাৰ বড়োলেণ্ডত আটাইতকৈ ডাঙৰ হৈছে যে ইয়াত শান্তি আছে শান্তিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজি সমন্বয় আছে আৰু বড়োলেণ্ডত আজি বিকাশৰ গংগা আহিছে যাৰ কাৰণে আজি সমগ্ৰ অসমতে আজি দ্বিতীয় এক শান্তি আৰু বিকাশৰ নতুন এটা অঞ্চল হৈ পৰিছে মই ৰাইজক ধন্যবাদ জনাইছো আপোনালোকৰ আশীৰ্বাদত আজি এখন শান্তিৰ বিদ্যাৰ হৈছে সমন্বয়ৰ বিদ্যাৰ হৈছে মই এটাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিম বিদ্যাৰ উন্নতিৰ বাবে টকা পইচাৰ কোনো অভাৱ নহ'ব আপোনালোকক যেতিয়াই যি প্ৰয়োজন ৰাজ্য চৰকাৰে পুঁজি দিব আমাক লাগে শিক্ষাৰ পৰিৱেশ আমাক লাগে বিকাশ আমাক লাগে উত্তৰণ মই আশা কৰিছো আজিৰ এই বিকাশৰ কৰ্মসূচীয়ে আপোনালোকৰ মনত বিশ্বাস জন্মাব আপোনালোকৰ ওচৰত আস্থা আহিব যে হয় এই চৰকাৰখনে আপোনালোকৰ কাৰণে কাম কৰিছে আৰু কৰি থাকিব পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো ইমান দেৰিলৈকে সুন্দৰ কৰি বহি আপোনালোকে এই সভা উপস্থিত থকাৰ বাবে মই ধন্যবাদ জনাইছো আৰু চিৰাং জিলাৰ উন্নয়নৰ কাৰণে আৰু কাম কৰাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো মোৰ লগত একেলগে ক'ব নৰেন্দ্ৰ মোদী অলপ ডাঙৰকৈ ক'ব লাগিব মোৰে ভাগৰ লগা